নমস্কাৰ দৰ্শক আপোনালোক আটাইকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি মই উপস্থিত হৈছোঁ এই কোহিনুৰ থিয়েটাৰৰ গ্ৰীণ ৰুমত আৰু ইয়াত এতিয়া সমূহ কলা কৌশলী মেকআপ লোৱাত ব্যস্ত হৈ আছে আৰু ইয়াৰ কলা কৌশলীৰ লগত মই কথা পাতিম আৰু আজি যিখন নাট তেওঁলোকে মঞ্চস্থ কৰিব সেইখন নাট হৈছে অতি জনপ্ৰিয় নাট অৰ্ধনাৰী সেই নাটখনৰ সম্পৰ্কে কিছু চমু আভাস তেওঁলোকৰ পৰা ল'ম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বহুতে কৰা নাই আৰু কমেণ্ট কৰিলে মই যথেষ্ট ভাল পাম এয়া মোৰ সৈতে আছে অংকিতা শইকীয়া এয়া গ্ৰীণ ৰুমৰ পৰিৱেশ আজি যিখন নাট অৰ্ধনাৰী এই নাটখনত তেখেতৰ কেনেকুৱা চৰিত্ৰত অভিনয় কৰিছে আৰু এই নাটখনৰ কিছু চমু আভাস তেখেতৰ পৰা ল'ব চেষ্টা কৰিম তো বা কি ক'ব আপোনাৰ চৰিত্ৰটি সম্পৰ্কে এইখন যিখন নাট অৰ্ধনাৰী আপোনালোকে সকলোৱে অলৰেডি গম পাইছে আমি পাঠশালাত কৰি আহিলোঁ তাৰপিছত আৰু এটা পেণ্ডেল কৰিলোঁ এইটো আমাৰ ছেকেণ্ড পেণ্ডেল অপেনিং শ্ব' হোৱাৰ পিছত আমাৰ নাটকখন অৰ্ধনাৰী নাটকখন আচলতে প্ৰমোটো যেতিয়া ৰিলিজ হৈছিলে তেতিয়াই অলৰেডি অসমবাসী ৰাইজে আঁকোৱালি লৈছিলেই তাৰপিছত যেতিয়া আমি নাটকখন অপেনিং কৰিলোঁ পাঠশালাত ইমানেই পাঠশালাবাসী ৰাইজৰ বজালীবাসী ৰাইজৰ সহানুভূতি পালোঁ ইমানেই সহায় সহযোগিতা পালোঁ আমি তেতিয়া গম পালোঁ যে আমাৰ নাটকখনত যিখিনি এজন প্ৰযোজকৰ পৰা আমাৰ চাহ বনোৱা ল'ৰাজনলৈকে অভিনেতা অভিনেত্ৰীৰ পৰা ডাইৰেক্টৰৰ পৰা কিটচেনৰ মানুহৰ পৰা ছেটিংছৰ মানুহৰ পৰা কলা কৌশলীৰ পৰা সকলোৰ যিখিনি কষ্ট সেইখিনি সাৰ্থক হৈছে বুলি আমি অনুমান কৰিব পাৰিলোঁ তাৰপিছত কথাটো হ'ল কি মোৰ যোনটো চৰিত্ৰ অৰ্ধনাৰী সেইটো এটা সম্পূৰ্ণ বেলেগ ধৰণৰ চৰিত্ৰ এটা যিটো এটা এগৰাকী নাৰীৰ খুব ষ্ট্ৰংকৈ দেখুওৱা হৈছে তাত মই এগৰাকী এডভকেটৰ কেৰেক্টাৰ প্লে' কৰিছোঁ আৰু যোনজন ভিলেন মানে মেইন ভিলেন নাটকখনৰ সেই তেখেতক টক্কৰ দিয়াকৈ মোৰ চৰিত্ৰটো তেখেতে যিখিনি বেয়া কাম কৰে তেওঁক মই কোৰ্টত তেখেতক ভুল বুলি প্ৰমাণ কৰোঁ দোষী বুলি প্ৰমাণ কৰোঁ তেনেকুৱা ধৰণৰ চৰিত্ৰটো খুব সুন্দৰ চৰিত্ৰ এটা খুব ষ্ট্ৰং কেৰেক্টাৰ এটা মোৰ কৰি খুব ভাল লাগিছে আৰু চম্পক শৰ্মাই খুব ধুনীয়াকৈ গোটেইখিনি আৰ্টিষ্টৰ চৰিত্ৰবিলাক খুব ধুনীয়াকৈ লিখি উলিয়াইছে ধন্যবাদ বা আপোনাৰ যি অভিনয় যাত্ৰা আছে আমি সেই আগুৱাই যাওক আৰু ধন্যবাদ এইখন নাটত যিটো মুখ্য চৰিত্ৰ কিন্নৰৰ এই চৰিত্ৰটিত অভিনয় কৰিছে কৃষ্ণমণি নাথ তেখেতৰ পৰা অনুভৱ জানিম আৰু তেখেতৰ কেৰেক্টাৰটি সম্পৰ্কে তেখেতৰ পৰা চমু আভাস ল'ব চেষ্টা কৰিম তো কৃষ্ণদা কি ক'ব আজি এই কষ্টিউমত দৌৰাদৌৰি হৈছে আমাৰ অৰ্কেষ্ট্ৰা বাজিল ফাৰ্ষ্ট চিনে মোৰ তথাপিও তোমালোকৰ চেনেলৰ জৰিয়তে মই অসমবাসী দৰ্শকক কওঁ কোহিনুৰে তিনিখন ভিন্নৰচী নাটক এই বছৰ আগবঢ়াইছে তাৰ ভিতৰত অৰ্ধনাৰী অন্যতম আৰু ইতিমধ্যে অন্যতম ব্যাপক চৰ্চা হৈছে চৰ্চিত লাভ কৰিছে আৰু নাটখনৰ নাম ভূমিকাত মই অভিনয় কৰিছোঁ কিমান দূৰ পৰা মই চেষ্টা কৰিছোঁ কৰিবলৈ এতিয়া বহু বাকী আছে আপোনালোকে আশীৰ্বাদ কৰক যেনে প্ৰাণ ঢালি অভিনয় কৰিব পাৰোঁ চম্পকদাৰ এটা সুন্দৰ দুৰ্দান্ত স্ক্ৰিপ্ট আৰু প্ৰযোজক পৰিচালক তপন লহকৰে হিয়া উজাৰি পৰিচালনা কৰিছে খুব ভাল কাম কৰিছে আৰু গতিকে অসমবাসী দৰ্শকক এই চেগতে মই এতিয়াই কৈছোঁ যে এখন ভাল নাটক হ'ব অৰ্ধনাৰী আপোনালোকে আশীৰ্বাদ কৰক মই যাতে সুন্দৰকৈ মোৰ চৰিত্ৰটো প্ৰাণৱন্ত কৰিব পাৰোঁ আৰু দ্বিতীয়তে কোহিনুৰ থিয়েটাৰে সদায় ভাল নাটকেই দৰ্শকক উপহাৰ দি আহিছে আপোনাৰ চৰিত্ৰটি অলপ চমুকৈ একদম ছুটি সময় নাই চৰি একদম যাবৰ হ'ল ধন্যবাদ মোৰ সৈতে আছে গৌৰাংগ আপোনাক চবে চিনি পায় যিখন খাপলাংকা এই ধাৰাবাহিক আছিল তাত আলুৰ কেৰেক্টাৰটো কৰিছিল না তো আলুৰ কেৰেক্টাৰটো কৰিছিলে তো আজি যিখন নাট অৰ্ধনাৰী তাত আপোনাৰ চৰিত্ৰটো কেনেকুৱা হ'ব মই দালালৰ চৰিত্ৰ এটাত অভিনয় কৰিছোঁ আৰু দুবছৰ বিৰতিৰ মূৰত কোহিনুৰ থিয়েটাৰ আকৌ ওলাই আহিছে ৰাইজৰ মাজলৈ লতানী নাটকখনে বহুত ৰাইজৰ সমাদৰ লাভ কৰিছে আৰু কৃষ্ণমণি নাথেও বৰ ধুনীয়া চৰিত্ৰ ৰূপায়ণ কৰিছে গতিকে সকলোকে অনুৰোধ জনাইছোঁ অৰ্ধনাৰী চাওক ময়ো দালাল চৰিত্ৰ এটাত অভিনয় কৰিছোঁ আৰু এতিয়া চলা তোলা পিন্ধি পুৰা লাগিছে দালাল টাইপ লাগিছে ফুল থকা চলা একদম আৰু কওকচোন আৰু সেই হয় আপুনি ভ্ৰাম্যমানত আপুনি এয়ে প্ৰথম নে আগতে যোৱা বছৰ মই আছিলোঁ বিনাপানী আচ্ছা তাৰপিছত এই বছৰ মই কোহিনুৰত আহিছোঁ আৰু সেয়া আপোনাৰ যিটো চৰিত্ৰ গোটেইখনত মানে কেনেকুৱা ব্যংগাত্মক চৰিত্ৰ নিশ্চয় নাই এখনত মোৰ নাগিনী অমৃতখনত মই এই যে যিজনী হিৰইন তেওঁৰ বাপে কৈছোঁ তাৰপিছত বিষ্ণুপ্ৰিয়াটো এটা সাংবাদিকৰ কেৰেক্টাৰ কৰিছোঁ তেনেকুৱা হেৰি নাই মানে মই যদিও কমেডি অলপ টাষ্টে আছে ইমান কমেডি নাই তাৰমানে মোৰ চৰিত্ৰবিলাকত এইবাৰ আৰু গৌৰাংগ দা আপোনাৰ ভৱিষ্যত আমি কামনা কৰিছোঁ আপোনাৰ অভিনয়েৰে আপুনি আগুৱাই যাওক আৰু আমাক এনেকৈ নতুন অভিনয়ৰ ৰস দি যাওক ধন্যবাদ তোমাৰ চেনেলটো আগবাঢ়ক আচ্ছা লাগে সকলোৱে ছাবস্ক্ৰাইব কৰিব আকাশত থকা বেলটো বজাই দিব আচ্ছা ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শক এয়া মোৰ লগত আছে সিদ্ধান্ত
ইতিমধ্যে আপোনাৰ দৰ্শকে চিনি পায় তেখেতক বহুতকেইখন চিৰিয়েলত তেখেতে বলিষ্ঠ অভিনয় জৰিয়তে আমাৰ মাজত চিনাকি হ'বলৈ সক্ষম হৈছে আৰু এইবাৰ তেখেতে প্ৰথম ভ্ৰাম্যমানত খোজ পেলাইছে আৰু তেখেতৰ পৰাই জানিব বিচাৰিম যে তেখেতৰ অভিনয় এইবাৰ কেনেকুৱা হ'ব বা তেখেতৰ চৰিত্ৰটি কি হয় অৰ্ধনাৰীখনত তো কি ক'ব আপোনাৰ কেনেকুৱা নমস্কাৰ খুব ধুনীয়া কেৰেক্টাৰটো মোৰ চৰিত্ৰটো বৰ্তমান আজি নাট হ'ল অৰ্ধনাৰী চম্পক শৰ্মাৰ দ্বাৰা ৰচিত আৰু তপন লগৰ দ্বাৰা পৰিচালিত নাটক খুব ধুনীয়া কেৰেক্টাৰটো আৰু নাটকখন খুব ধুনীয়া আৰু টেকনিকেলি খুব ইম্প্ৰুভ হয় আৰু মোৰ কেৰেক্টাৰটো খুব ধুনীয়া কাৰণ তাত ৰোমাঞ্চ আছে ফাইট আছে ডেন্স আছে গোটেইখিনি আছে আৰু মই আশা কৰোঁ যে দৰ্শকসকলে খুব নিৰাশ নহয় এই নাটকখন চাই খুব টেকনিকেলি ইম্প্ৰুভ কৰিছে আৰু কৃষ্ণমণি দা খুব ধুনীয়া কেৰেক্টাৰটো লৈ গৈছে আৰু গোটেই ষ্টাফটোৱে আমাৰ খুব ধুনীয়া হয় খুব মানে ছাপৰ্টিভ হয় গতিকে আশা কৰিছোঁ ভাল পাব দৰ্শকসকলে চাই পেলাই ধন্যবাদ আৰু আপোনাৰ ভ্ৰাম্যমানত আপোনাৰ পৰিকল্পনা কি আগলৈকে আপুনি যিহেতু চিৰিয়েলতো কাম কৰিছে মানে মোৰ জানিব মন যায় যে আপুনি এতিয়া ভ্ৰাম্যমানৰ অভিজ্ঞতা আৰু চিৰিয়েলৰ অভিজ্ঞতা মানে কেনেকুৱা আপোনাৰ অনুভৱটো কোনটো মই কেমেৰা লাইনত মই 10টা বছৰ অতিক্ৰম কৰিলোঁ আৰু বহুতকেইখন চিৰিয়েলৰ লগত জড়িত হৈছিলোঁ আৰু ভ্ৰাম্যমানত এয়া মোৰ প্ৰথম আৰু মোৰ সৌভাগ্য বুলি ভাবোঁ যে মই কহিনুৰ থিয়েটাৰত মই জইন কৰিব পাৰিছোঁ আৰু কেমেৰা লাইনটো অলপ ডিফাৰেণ্ট হয় আৰু ভ্ৰাম্যমান জগতখন বহুতখিনি ডিফাৰেণ্ট যিহেতু আমি কোৱা মোৰ জানিব মন যে আপুনি কোনটো চেলেঞ্জিং পাইছে যে কেমেৰাটো ইজি হয় নে ইজি কোনো ক্ষেত্ৰতে নহয় কেমেৰাটো কষ্ট আছে ভ্ৰাম্যমানতো আছে দুটাই ডিফাৰেণ্ট বস্তু কোনো বস্তু ইজি নহয় কষ্ট কৰিবই লাগিব আৰু শিকিবলগীয়া বহুত আছে চব বস্তুৰে আৰু যিহেতু ইয়াতে মঞ্চৰ সন্মুখত আমি ফেচ টু ফেচ আমি মানুহখিনিক লগ পাওঁ ইয়াত এটা কথা যে এইটো মোৰ কি হয় ভ্ৰাম্যমানত আপোনাৰ ছেকেণ্ড চান্স বুলি শব্দটো নাথাকে হয় সেইটো হয় এইটো চেলেঞ্জিং হয় বহুতখিনি যে আমি ফেচ টু ফেচ আমি গোটেইখিনি টাৰ্গেট আমি দিবলগীয়া হয় পাৰফৰ্মেঞ্চ দিবলগীয়া হয় ফেচ টু ফেচ আৰু কেমেৰা লাইনত আমি টাইম পাওঁ NG হয় বা তাৰপিছতো আমি ৰিপিট আমি দি থাকিব পাৰোঁ কিন্তু ভ্ৰাম্যমানত এইটো নহয় যে আমি ওৱান টেকে দিব লাগিব এবাৰতে আমি গোটেইখিনি দেখুৱাব লাগিব গতিকে এইখিনি বহুত চেলেঞ্জিং হয় আৰু তাৰে মাজতে আমি 2 মাহ আমি ৰিহাৰ্চেল পাওঁ চ' সেই ৰিহাৰ্চেলত আমি গোটেইখিনি আমি আয়ত্ব কৰি ল'বলগীয়া হয় চ' মোৰ বাবে ভাবোঁ যে কোনো বস্তু মানে এনেকুৱা নহয় যে কৰি থাকিলে আহি যায় চ' এতিয়া মোৰ কাৰণে ইজি হৈ গৈছে বস্তুখিনি ধন্যবাদ সিদ্ধান্ত যেনেকৈ তুমি অসমীয়া ধাৰাবাহিকত সফলতা কঢ়িয়াই আনিছা তেনেকৈ ভ্ৰাম্যমানতো তুমি সফল হোৱা তাৰে আমি কামনা কৰিছোঁ বহুত ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শক এয়া মুহূৰ্তে আছে জয়ন্ত জীৱন এতিয়া মেকআপ লোৱাত ব্যস্ত হৈ আছে তো আজি যিখন নাট অৰ্ধনাৰী তো সেইখন নাটৰ সম্পৰ্কে তেখেতৰ লগত কথা পাতিম আৰু তেখেতৰ চৰিত্ৰটি সম্পৰ্কে কথা পাতিম তো জীৱন দা কি ক'ব আপোনাৰ চৰিত্ৰটো কেনেকুৱা হ'ব আৰু নাটখনৰ চৰিত্ৰটো এজন পুলিচ বিষয়াৰ চৰিত্ৰ যথেষ্ট ছাছপেন্স আছে চৰিত্ৰটো কি প্ৰথমে দৰ্শকে বেলেগ ধৰণে ভাবি থাকিব কিন্তু শেষত বেলেগ এটা ওলাইগে তেনেকুৱা ভাল চৰিত্ৰ মানে দৰ্শকে চাই ভাল পাব আৰু নাটখনৰ সম্পৰ্কে কি ক'ব নাটখন এখন বৰ এটা শিহৰণকাৰী এখন নাট এজনী কিন্নৰৰ জীৱন গাথা মানে এজনী কিন্নৰৰ জীৱনত ঘাত প্ৰতিঘাত কিন্নৰৰ অক্ৰোশ কিন্নৰৰ হিংসাত যিটো প্ৰতিশোধমূলক যিখিনি কাম কাজ মানে কিন্নৰবিলাকৰ নহয় একচুৱেলি কিন্নৰক প্ৰতিনিধিত্ব কৰি আমাৰ নাটকখন নহয় কিন্তু এই পাৰ্টিকুলাৰলি এই চৰিত্ৰটো এইটো যে নাটকখনৰ আমাৰ নাটকখনত কিন্নৰ চৰিত্ৰটো আমি যেনেকৈ দেখাম সেইটো যে অভাৰঅল কিন্নৰখিনি সেইটো হয় তেনেকুৱাটো নহয় দেই প্ৰথম কথা হ'ল আমাৰ এটা কাল্পনিক কাহিনী চম্পক শৰ্মাদেৱৰ এটা ভাল কাহিনী কালজয়ী কাহিনী হ'বলৈ গৈ আছে অভাৰঅল এটা ভাল এটা টিম স্পীডত কামটো কৰিছে নাটকখন মানুহে ভাল পাব চাই ধন্যবাদ জীৱন দা আপুনি অভিনয়ৰ মাজেৰে আগুৱাই যাওক তাৰে কামনা থাকিলে ধন্যবাদ তুমিও আগুৱাই যাওক তোমাৰ যিটো ইউটিউব চেনেল হয় এইটো চেনেলো সেই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব এওঁক আগুৱাই যোৱাত সহায় কৰিব ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শক এয়া মুহূৰ্তে আছে ৰাজশ্ৰী শৰ্মা তো তেখেতৰ পৰা এই নাটখনৰ কিছু সম্পৰ্কে কথা পাতিম তো এই যিখন নাট আৰু তেখেতৰ কেনেকুৱা চৰিত্ৰ হয় তেখেতৰ পৰা জানিব যাম তো বা আপুনি কি ক'ব আপোনাৰ এই নাটখন যিখন নাট আছে অৰ্ধনাৰী এই নাটখনৰ আপোনাৰ চৰিত্ৰটো কেনেকুৱা হ'ব তো অলপ ক'ব নেকি অৰ্ধনাৰী নাটকখনত মোৰ এটা সৰু চৰিত্ৰ আছে সিদ্ধান্তৰ ফ্ৰেণ্ড আৰু অংকিতা বাৰুৰ ফ্ৰেণ্ড আমি বাহিৰৰ পৰা আহোঁ উকিল পঢ়ি পেলাই অসমলৈ আহোঁ তাৰ পাছতে কিছুমান ঘটনা ঘটে তাৰ লগত মই সৰুকৈ জড়িত হৈ পৰোঁ মেইন ঘটনাটোৰ লগত নহয় আমাৰ নাটকখনত এজন বলিষ্ঠ অভিনেতা কৃষ্ণমণি নাথৰ দুৰ্দান্ত অভিনয় আপোনালোকে দেখিবলৈ পাব তেওঁৰ
পুৰুষৰ পৰা মহিলা, মহিলাৰ পৰা পুৰুষ ছেকেণ্ডত চেঞ্জ হয়। তো সেইটো আৰু তেওঁৰ অভিনয়টো ক'বলগীয়া, সকলোৱে জানে। ভাল লাগিছে তিনিওখন নাটকতে এটা সুকীয়া তিনিটা চৰিত্ৰৰ মই ৰূপায়ণ কৰিছোঁ। ভাল লাগিছে। ধন্যবাদ। প্ৰিয় দৰ্শক, এয়াই আছিল গ্ৰীণ ৰুমৰ সমগ্ৰ পৰিৱেশ কোহিনূৰ থিয়েটাৰৰ। আপোনালোকক যিমানখিনি পাৰোঁ দেখাব ট্ৰাই কৰিলোঁ আৰু লগতে ইয়াৰ লগত জড়িত কলা কৌশলীৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকক আৰু এনেকুৱা ভিডিঅ' আপোনালোকক দি থাকিম আৰু অন্য নাট্যৰ মাজলৈকে গৈ থাকিম। তো আপোনালোকৰ যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায়। ধন্যবাদ।